प्रतिजन दर्शকক स्वागतम जनाइछु आसाम JNB यूट्यूब चैनल। तुम्हालोके सकलोए तो गमे पोৱা जे JNBST क्लास 6 13 डिसेम्बरे हबलै गई আছে। किमान 13 डिसेम्बर। এখন ভিডিওত আমি জানি কিছুমান কি OMR শিটৰ বিষয়ে। OMR শিট কেনেকৈ ফিল আপ কৰিব লাগে, কি মিস্টেক কৰিব নালাগে, ঠিক আছে? তো আমি কিহৰ বিষয়ে চাম আজি? OMR শিটৰ বিষয়ে দুই এষাৰ কথা চাম, ঠিক আছে? তো আহা JNBST ক্লাস 6 OMR শিট পূৰণ কৰোতে মনত ৰাখিবলগীয়া 10টা গুৰুত্বপূৰ্ণ বিষয়। ফার্স্ট কি শুধুমাত্র কেবলমাত্র কি নীলা বা কলা বল পেনেই উত্তরবোৰ চিনাব। কেবল কি নীলা আৰু কলা বল পেন বা কলম ইউজ কৰিবা, ঠিক আছে? জেল পেন ইউজ নকৰিবা। সেকেন্ডটো কি বাবল বা চক্ৰবোৰ সম্পূৰ্ণভাৱে আৰু স্পষ্টকৈ ডাৰ্ক কৰি ভৰাবা। যিবোৰ তোমাৰ সাৰ্কেল কৰিব লাগে তাতে সম্পূৰ্ণৰূপে কৰিবা। এনেকুৱা নহয় যাতে আধা কৰিলা বা অলপ বাকি থাকিল, ঠিক আছে? সম্পূৰ্ণৰূপে কলা কৰিবা। আধা ভৰাব নালাগে, ঠিক আছে? আধা ভৰাব নালাগে। 3 নম্বৰটো কি উত্তৰ কেতিয়াও মুছি নাপাহৰিবা। ওভাৰৰাইট বা হোৱাইটনাৰ ব্যৱহাৰ নকৰিবা। ওভাৰৰাইট নকৰিবা মানে বাৰে বাৰে কলা নকৰিবা বা বগা যেটো হোৱাইটনাৰ ব্যৱহাৰ নকৰিবা তাতে। যদিও কেতিয়াবা কৰিব লাগে যিজন টিচাৰ থাকিব তাক সুধি কৰিবা, ঠিক আছে? 4 নম্বৰত কি প্ৰতি প্ৰশ্নৰ বাবে কেৱল এটা মাত্ৰ উত্তৰ চিনহাবা। এনেকুৱা নহয় যে এটা উত্তৰ দিছো তাৰ পাছত মনত পৰিল বা শুদ্ধ উত্তৰটো পালো আৰু এটা দি দিও, এনেকুৱা নকৰিবা, ঠিক আছে? দুবাৰ চিহ্ন দিলে অশুদ্ধ গণ্য হ'ব। দুটা বৃত্ত যদি তুমি কলা কৰা হেতু এনসার ভুল হৈ যাব, ঠিক আছে? 5 নম্বৰটো কি রোল নাম্বার তোমাৰ OMR শিটত ঠাই থাকিব। OMR শিটত কি রোল নাম্বার লিখিবলৈ ঠাই থাকিব, ঠিক আছে? বুকলেট কোড তোমাৰ কোৱেশ্চন পেপাৰত এটা কোড থাকিব, হেতু লিখিব লাগিব বুকলেট কোড। সেট বা সিরিজ তোমাৰ সিরিজ থাকিব ABCD বা XYZ এনেকুৱা সিরিজ থাকে। হেতু কোৱেশ্চন পেপাৰত থাকিব, হেতু চাই তোমাৰ এনসার শিটত লিখিব লাগিব, তাতে ঠাই থাকিব। অতি সাৱধানতাৰে লিখিবা। এইবোৰ হল ইম্পৰ্টেন্ট বস্তু, সাৱধানৰে লিখিব লাগে। 6 নম্বৰ কি পৰীক্ষা পৰ্যবেক্ষকে যিজন টিচাৰ থাকিব তাতে অনুমতি নিদিয়ালৈকে OMR শিটত কি উত্তৰ চিনহাব নালাগে। যেতিয়ালৈকে সেই টিচাৰে যিজন ডিউটিত থাকিব যেতিয়ালৈকে তোমাক পারমিশন নিদিব OMR শিটত তোমালোকে কি এই বাবলবোৰ ফিল আপ নকৰিবা, ঠিক আছে? 7 নম্বৰত কি OMR শিট ভাঁজ নকৰিবা। OMR শিটটো ভাঁজ নকৰিবা। এটো অলপ হার্ড পেপার থাকিব, ভাঁজ কৰিলে বেয়া হৈ যাব পাৰে কাৰণ এইবোৰ কি মেচিনত চেক হয়, ঠিক আছে? আঁচ নবৰিবা, তাতে আঁচ নাটানিবা, পৰিষ্কাৰভাৱে ৰাখিবা। পানী চানি যাতে নালাগে। 8 নম্বৰত কি পেন্সিল জেল পেন হোৱাইটনাৰ কাৰেকশন ফ্লুইড এইবোৰ কি ব্যৱহাৰ নকৰিবা, ঠিক আছে? OMR শিটত এইবোৰ ব্যৱহাৰ নকৰিবা। কোৱেশ্চন পেপাৰ কৰিলে এটো বেলেগ কথা, কিন্তু OMR শিটটো তুমি বহুত ভালকৈ ৰাখিবা, ঠিক আছে? 9 নম্বৰত কি উত্তৰ চিহ্নৰ আগতে প্ৰশ্ন সংখ্যা আৰু বাবল মিলাই চাবা। তুমি প্ৰথমে কি কোৱেশ্চন পেপাৰত তুমি এনসার কৰিলা তাতে টিক মাৰিবা। যেতিয়া তুমি বাবল কৰিবা OMR শিটত ভৰাবা তেতিয়া কোৱেশ্চনটো মেচ কৰি চাবা তুমি, কাৰণ হেতু মেইন ইম্পৰ্টেন্ট। 10 নম্বৰত কি সময় লৈ ধীৰে ধীৰে চিনহাবা আৰু শেষত এবাৰ পুনৰ চেক কৰিবা। লাষ্টত আৰু এবাৰ ভালদৰে চাবা, ঠিক আছে? এ আছিল কিছুমান OMR শিট ফিল আপ কৰোতে ধ্যান কৰিবলগীয়া কথা। তোমালোকে ধ্যান দি OMR শিটখন ফিল আপ কৰিবা। এনেকুৱা যাতে নহয় যে পুৰা বছৰ তুমি এখন পৰীক্ষাৰ বাবে তৈয়াৰী কৰিলা আৰু OMR শিট ভুলৰ কাৰণে তোমাৰ পৰীক্ষাখন বেয়া হৈ গ'ল, ঠিক আছে? তো এই আছিল আজি। থ্যাংক ইউ সকলোকে। এটা সূচনা এইখন চেনেলত বিনামূলীয়াভাৱে JNBST ক্লাস 6ৰ কোর্স কৰাই আছো। তোমালোকে যদি ইচ্ছা কৰা চাব পাৰা, ঠিক আছে? ধন্যবাদ।